Kota dengan negara ya. Ada sasal Kasih mati. Semua. Ada belai. Ada apa belai? Dimbesar itu berapa gigi? মানে 24 তাৰিখে কি হৈছিল আপুনি ৰাতিপুৱা শুই উঠিলে কি হ'ল 24 তাৰিখ এতিয়া মই কৈছো আপোনালোকে ইয়াতে কি হৈছে কি কাৰণ আহিছে কৰ পুলিচ এইবিলাক পুলিচৰ কথাটো কি কম আৰু নাজানে পুলিচ বুলি কৈছে তো পুলিচৰ ইউনিফৰ্মত আহিছিল নে দুটাটো আছে এটা বাহিৰতহে কৰিব লাগে আমাৰ দুখীয়া ঘৰত কিয় মানে ক'ব লাগে বা কৰিব লাগে মই এইটো বহুত ক'লোঁ সেই তোমাৰ ভয় নাই এইটো বদমাছ কাম মাৰিছোঁ বুলি কৈছে আচ্ছা আপুনি হেৰি লিখিতভাৱে কিবা জনাইছে নি চৰকাৰক চৰকাৰটো এতিয়ালৈ আমি লিখিতভাৱে দিয়া নাই আমি আছে ইয়াতে তাৰপিছত 5-10 মিনিটৰ ভিতৰত মানে ঢকি মানে চাউণ্ড হৈ গ'ল আমিতো ইমান ভয়ত মানে চাইটত হৈ গ'লোঁ ৰাইজবিলাক এইফালে চব পলাই আহিছে চাবলৈ কি হ'ল তাৰ ওপৰত তেতিয়া ৰাইজবিলাকে দেখা পালে এই মানুহজনটো মানে ৱাল চাইটত পৰি থাকিলে আৰু পুলিচবিলাকে কৈছে এইটো বহুত মানে বদমাছৰ কাৰণে আমি মাৰিছোঁ বুলি কৈছে ময়ো দুখীয়া মানুহে খোৱা বস্তুৰ দাম সকলোতকৈ বৃদ্ধি পাইছে আৰু সকলোতকৈ আজিৰ তাৰিখত মূল্য কমি গৈছে মানুহৰ জীৱনৰ সকলোতকৈ সস্তীয়া হৈছে এই চৰকাৰৰ দিনত মানুহৰ জীৱন এজন কেনাৰামক মাৰিবলৈ আহি ডিম্বেশ্বৰক ইয়াত মাৰিলে আৰু এজন নিৰীহ আমাৰ মাথি দৈমাৰী ঘৰত অসহায় আপোনালোকে মুখখন চাওক ভয়ত কম্পমান তেওঁৰ পত্নীয়ে খাব নোৱাৰা এটা কথা কঁপি আছে মানুহজনী ল'ৰা ছোৱালীকেইটাই কি কৈছে কোনো কথা নাই বতৰা নাই দিন দুপৰত 10:30 বজাত 24 তাৰিখে ইয়াত আনি কেনাৰাম বুলি ডিম্বেশ্বৰ মুছাহাৰীক হত্যা কৰিলে কোনো একো নাজানে এজন ইয়াত থকা স্থানীয় লোকে কৈছে যে আমি আহিছিলোঁ আমাকো বাহিৰতে ৰখালে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি চলিছে এই কথা বতৰাবিলাক একেবাৰে আপোনাৰ কঠোৰ অন্তৰৰ মানুহৰো কান্দি উঠিব আজি আপোনাৰ বাক্সা জিলাৰ পৰা ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী আহি তেওঁৰ স্বামীৰ মৃতদেহৰ কাষত বহি আছে তেওঁ স্বামীক সামান্য আমাৰ যিটো ধৰ্মীয় নিয়ম সেইখিনি পালন কৰিবলৈ এতিয়ালৈকে দিয়া নাই কেনাৰাম বুলি তেওঁক আমি জানামতে তেখেতক পুতি থলে আকৌ তাৰ পৰা উলাই আনিবলগীয়া হৈছে কি চলিছে এই কথা বতৰাবিলাক এনকাউণ্টাৰ আজি জীৱনৰ মূল্য নাইকিয়া হৈ গৈছে এই কথা বতৰাবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে অকণমান ভাবি চাওক আপুনি জাষ্টিফাই কৰিবলৈ গৈছে এই কথাখিনি আপুনি ক'ব লাগিছিল যে ইমিডিয়েটলি আমি যিসকল ইয়াৰ লগত বিষয়ে জড়িত আমি একশ্যন লৈছোঁ কোনো একশ্যন নাই যিসকল ইয়াৰ লগত জড়িত আপুনি ব্যৱস্থা লওক ইতিমধ্যে বহুতে ক'ব খোজে যে আপোনালোকে যি ধৰণেৰে এনকাউণ্টাৰ কৰিলে পুৰস্কাৰ পাব বুলি যিদৰে এটা প্ৰচাৰ চলিছে সেই পুৰস্কাৰ পাবৰ কাৰণেও বহুতে এনেধৰণৰ হত্যালীলা আৰম্ভ কৰিছে অৰাজকতা চলিছে মানুহৰ কান্দোনৰ আজি চকুৰ পানীৰ কোনো মূল্য নাইকিয়া হৈছে এই যে অসহায় মানুহবিলাকৰ কোনো চকুৰ পানী মূল্য নাইকিয়া হৈছে সেই যে ডিম্বেশ্বৰৰ যে মা পত্নী আহি ইয়াত কান্দি আছে তাৰ চকুৰ পানীৰ কোনো মূল্য নাই তেওঁ ল'ৰাটোৱে যে পৰীক্ষা দিব নিজৰ ল'ৰাটোৱে যদি পৰীক্ষা দিয়াৰ সময়ত নিজৰ বাপেকক লোকৰ এটা ঘৰত আহি মাৰি দিলেহেঁতেন কেনেকুৱা লাগিলেহেঁতেন এই কথা বতৰাবিলাক আজি অমানৱীয় হৈছে সেইকাৰণে আমাৰ দলপতি ডাঙৰীয়াই কৈছে যে মানৱ অধিকাৰতো আমি এই কথাবিলাক চাব লাগে ন্যায় আমি কৈছোঁ যে এজন আমাৰ চিটিং জাজৰ দ্বাৰা হাইকোৰ্টৰ এটা ইনকুৱাৰী কৰিব লাগে আৰু ইনকুৱাৰী কৰাৰ আগত ইমিডিয়েটলি যিসকলে এনেধৰণৰ কথা তেওঁলোকে কৈছে যে আমাৰ কোনো অনুমতি নোলোৱাকৈ আমাৰ এই গাঁৱলৈ আহিছে মানুহ কোনো আমাৰ ওচৰ চুবুৰীয়াক মাতিবলৈ আহিবলৈ দিয়া নাই চিভিল ড্ৰেছত আহিছে কোননো সেই পুলিচ এজন দুজনৰ নাম তেওঁলোকে চিনিও পায় গতিকে এই কথা বতৰাবিলাক ইমিডিয়েটলি আমাৰ ব্যৱস্থা ল'ব লাগে আৰু ব্যৱস্থা লোৱাৰ আগত যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ক্ষেত্ৰত থৈ বহুত ব্যৱস্থা লয় এতিয়া প্ৰথমে যিসকল ইয়াৰ লগত জড়িত তেওঁলোকক ব্যৱস্থা ল'ব লাগে আমি হাইকোৰ্টৰ এজন চিটিং জাজেৰে ইনকুৱাৰী কৰিব লাগে আৰু আমাৰ ক্ষতিপূৰণটো দিব লাগেই ক্ষতিপূৰণে সকলো মানে শেষ নহয় যদিও ল'ৰাটোক এটা চাকৰি দিয়ক যদি ল'ৰাটো চলিব পৰাকৈ যদি অকল আৰ্নিং চ'ৰ্চ আছিল আমাৰ ডিম্বেশ্বৰী পত্নীক ক'ৰবাত আপোনাক মকৰল কৰক ঘৰটো চলাৰ ব্যৱস্থা কৰক আৰু এই যে লোকসকল পিছত যে এওঁলোকো বিপদত নপৰিব তাৰ কোনো আপোনাৰ ভয় খাই আছে গতিকে তেওঁলোককো অভয় দিয়ক এই কথাখিনিৰ কাৰণে আমি আজি CLP ফালৰ পৰা আমি আহিছোঁ এতিয়া আমি আমাৰ বাক্সা জিলাত যোৱা কথা আছিল কিন্তু যিহেতু পত্নী ইয়ালৈকে আহিছে আমি তাতে পত্নীক দেখা কৰিম আৰু অতি সোনকালে যাতে ধৰ্মীয় নিয়মেৰে তেওঁৰ পত্নীক লৈ যাব পাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰাৰ কাৰণে আমি বিনম্ৰভাৱে আপোনালোকক অনুৰোধ কৰিছোঁ